সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টিলৈ ওয়েলকাম জনাইছো। আজি মই অসমীয়া নৱবৰ্ষৰ প্ৰথমটি মেকআপ কৰিবলৈ গৈ আছো। লোকেশন হৈছে মহৰীপাৰা। তো এতিয়া বিয়া ঘৰলৈ গৈ লও বলকচোন গাইজ। এয়া ধুনীয়া সেউজীয়া পৰিৱেশ, বহাগৰ বতৰ, তাতে দুই এজাক বৰষুণ পৰি বেছি ধুনীয়া লাগিছে। এয়া আমি আহি আজি লোকেশন পালোহি। আজিৰ ব্ৰাইড হৈছে ঋতুমা। তো এতিয়া পলম নকৰি মেকআপটো কমপ্লিট কৰি তাইৰ ফাইনেল লুকটো চাই লও আহকচোন। আৰু আপোনালোকেও যদি এফৰ্ডেবল প্ৰাইজত মেকআপ আৰ্টিষ্ট বিচাৰি আছে দেন মোক কণ্টেক্ট কৰিব পাৰিব। এইটো হৈছে কইনাজনীৰ জোৰোণ পিন্ধোৱাৰ আগৰ লুক। জোৰোণ পিন্ধাই হোৱাৰ পিছত আফটাৰ লুকটো আপোনালোকক দেখুৱাই আছো। এয়া হৈছে মৰমৰ কইনাগৰাকীয়ে মোলে দিয়া মৰমৰ উপহাৰ, আদৰ, মৰম, সন্মান সকলো। এয়া জোৰোণ পিন্ধাই হোৱাৰ পিছত তাইৰ বোৱাৰী লুকটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে এবাৰ প্লিজ কমেণ্টত জনাবচোন। এনেকৈ সেন্দুৰেৰে ৰাঙলী হৈ এখন ঘৰ এৰি অহাকালিৰ পৰা নতুন ঘৰ এখনৰ বোৱাৰী হ'বগৈ। তো তাইৰ জীৱনটো সদায় ৰঙীন হৈ থাকক। ভিডিঅ'টিৰ জৰিয়তে তাইক যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ প্লিজ ফ'ল' কৰিব। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। বাই বাই গাইজ, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।